তো গাইজ ফাইনেলি আমি এই জেগাত যাবলৈ আমাৰ পিছত চাইকেল তিনিখন চাইকেল ৰেডি পুৰা পানী চানী দি ৰেডি দিব দেখা পুৰা গাড়ী চব চাব চাক না গাড়ী চবে ৰেডি পুৰা গাড়ীত বছ চব লৈ পেলাই হেডফোন চেডফোন পুৰা ৰেডি বাচ্চা গাড়ী চাইকেল এতিয়া যাব লগা যিটো অলপমান টাইম ইয়াত টিকট ৰখি আছে বহুত টাইম ৰখি আছে ফোন মাৰি পাগল লগত দিছে গাইজ এতিয়া যাব লাগে আৰু হেণ্ডফোন তুলিব লাগে লাইন হ'ব লাগে আৰু যাব লাগে বেছি টাইম নাই আৰু কৈছিলোঁ 20 তাৰিখ ৰাইড আহি আছে আজি হ'ল 20 তাৰিখ ধামাকাদাৰ আইডিয়া চাই লওক ৰাস্তালৈকে দিটো তো গাইজ এতিয়া আমাৰ চাইকেল ৰেডি হৈ গ'ল এতিয়া চকৰপুৰ তেল ডিপত আৰু যাবলৈ আমি ৰেডি গোটাব চব ৰেডি সঞ্জদা গুৱাহাটীলৈকে যাব আমাক আগবাঢ়াই দিবলৈ সঞ্জদা আমাক গুৱাহাটীলৈ আগবাঢ়ি দিব ছাৰ আহিছে ৰাতিপুৱা বাইদেউ আহিছে এতিয়া আমাৰ চব চাইকেল ৰেডি ফাইনেলি আমি গাইজ যাবলৈ ৰেডি হৈ গ'লোঁ চাইকেল চলাই ল'লোঁ কিন্তু মোৰ চাইকেল নহয় গাইজ অৱস্থা বেয়া দেখ আৰু কি কৰিব মোৰ চাইকেল আমি দিগবাই চলাইছি কি কৰিব মোক বুঢ়া চাইকেল এখন দি দিছে গাড়ী চাপ গাড়ীত নগাঁও পালিয়ে পাওঁ মই টাউন নকয় গাড়ী অলপ কৰি দিয়া গ'ল হ'ব দে গাড়ী গম পাব আপোনালোকে চাৰে ভিৰ ৰাস্তালৈকে চাইকেল লৈ আহি বম ডাঙাৰে যাব গাড়ীটো চাই কওক এইটো কেনেকুৱা পাইছে গুমবাম জয় নগাঁও মই ফাইনেলি গাড়ী আমি হাইৱে আহি গ'লোঁ এতিয়া আমি যাব ৰেডি চব আহি গ'ল লাইনত আহি গ'লোঁ লাইনে চাইনাম ৰেডি পুৰা এতিয়া গোটাব সাঁচা বস্তু লোৱা আৰু যাই আছোঁ আমি ৰাইডলৈ ক'ত যাওঁ নকওঁ ৰাস্তালৈকে চাই থাকক ভিডিঅ'টো তাৰপিছত গম পাব এতিয়া আমি যাই আছোঁ হাইৱে আহি গ'লোঁ কিবা এটা হাইৱে আৰু যাই আছোঁ আমি গুৱাহাটী লাইনত চাই থাকক গাড়ী আমি পাইছোঁ জালুকবাৰী আহিলে বহুত টাইম ক'তো ৰখা নাছিলোঁ গাড়ী মই একলাই ইহঁতে ৰখিছে মই নকওঁ আৰু ইয়াৰ পৰা পইচা লয় তই কি হৈছে পইচা ল'ব আছে পইচা আৰু কি বুটলা মানে শুনি বুটলা লাগব খাব লাগিব খোৱা এটা পাব আৰু গাড়ীছ বেগটো ছিঙি গৈছে অলপমান মোৰ দে আৰু উপায় নাই কি ক'ব দুখা ঘৰত চলি এনেকৈ যাম নগাঁও যাম তই ক'ৰবাত যাম আমি আহিব এনেকৈ যাম গাড়ী ফুল ৰেডি এতিয়া যাই আছোঁ বৰ্তমান আছোঁ আমি জালুকবাৰীত চাৰে ৰাস্তালৈকে তো গাড়ীছ এতিয়া ফাইনেলি আমি আহি পালোঁ যোৰাবাট মই গাড়ী পাইছোঁ না যোৰাবাটত পাইছোঁ আমি অলপ গ্লুকন দি আনিছোঁ গাইছ পানী বটল গুলি লওঁ আৰু অলপ শক্তি যোৱা গাইছ তামাম শক্তি গেছি মাজতে একবাৰ ৰখিলোঁ পানী খালোঁ কিন্তু আপোনালোকৰ ভিডিঅ' কৰা নহ'ল আৰু পাৰি গ'লোঁ এতিয়া আৰু গাইছ গ্লুকন দি গুলি দিব পানী খাম এক ডবা বহি বহুত আৰু ইয়াৰ পৰা কিমান আছে 70 কিলোমিটাৰ একোৱে হ'ব পাৰে একো ঠিক নাই এতিয়া আমি যাম আৰু মুঠিৰ পৰা আজি যাই দেখাম আৰু গাইছ চালে ককলেকি যাওঁ নকওঁ কিন্তু যাই থাকিম আৰু গাইছ যোৰাবাটৰ টাৰ্ণিঙত চাওক গাইছ এতিয়া আমি চব বৰ্তমান যোৰাবাটৰ টাৰ্ণিঙত বাপাও গাড়ী চাইকেল উৰি গাইছ তই একো দেখাই পোৱা নাই পুৰা ভালছি গাইছ পুৰা ভালছি এতিয়া মই চাইকেল ধৰক নাপাওঁ যাম যোৰাবাট এতিয়া চবে খাবলৈ লৈ গৈছে ঠাণ্ডা শেষ খেলা মিঠাই শেষ কোনে আহিছে তই আৰু খাই আছোঁ চিংৰা 1 লাখ লাগে ঠাণ্ডা শেষ পুৰে আৰু টিকু কেনে ভোক লাগছে না কাবা লাগছে না itu guys রাস্তা তো ঘুরে পাকা লাগিছে কেতাম পাম ওই শান্তিত মই যোৰাবাটত নাহিলে আহিছোঁ না মোৰ পিছত এইগাল আলু পৰঠা টিকৰ মোৰ আৰু ইয়াত ৰান্ধা অপেক্ষাত এক চাক কিবা চিন্তা কৰিছে তাৰ কাৰণে আলু পৰঠা নাই এইবিলাক কান্দিলে এতিয়া আৰু খাওঁহে কথা গাইছ দাম লাগছে মই খাওঁ তো গাইছ এতিয়া হৈছে এতিয়া হ'ল আমাৰ খাৰাপ একদম শক্তি নাই গাইছে মানে খালো আমাৰ শক্তি বোলা বস্তু বহুত কম দেখিছে গাইছ এনেকুৱা টাৰ্ণিঙত চাইকেল চাব পাৰি নেকি কাপত মৰি গাইছ এই গোটাই খোজকাঢ়ি আছোঁ ইয়াত 3টা খোজকাঢ়ি আছোঁ মই আগত খোজকাঢ়ি আছোঁ গাইছ খোজকাঢ়ি যিমান পাৰোঁ যাই আছোঁ এই আপটো ক্লিয়াৰ কৰি লওঁ তাৰপিছত থাকে চোৱা নৰিম গাইছ তো গাইছ এতিয়া আমি আহি পালোঁ বছ কৰি আহিছোঁ গাইছ কি জেগাত নাম কি নাথাকোঁ আৰু ক'ৰবাত 2 ঘণ্টা লাগি যাব আমাৰ তাকে মিছন পাব লাগে এতিয়া তামাম গৰম গাইছ কিবা কৰি চিন্তা আছোঁ আমি গাইছ চব বহিছে ষ্টিং লৈ পেলাই বহি গৈছে নে কি যিটো কেনে গৰম আজি একদম কি কম আৰু গৰম গাইছ হৈ গ'ল এতিয়া ৰাতি বাজি আছে 6টা আৰু 5:30 বাজি 6টা বাজিব আৰু বেছি টাইম নাই আমি আমাৰ মিছন পোৱাই নাই গাইছ দেখিছে না আমি পেটেল মাৰি আছোঁ ৰাতিৰ পৰা কিন্তু পোৱাই নাই মিছন 10 আগত
এই দিব্যবা ওপৰত মোৰ চাইকেল লৈ পেলাই সেয়া দুটা যাই আছোঁ ভাই ৰহ গাড়ী আৰু অলপ পিছত গম পাব আপোনাৰ ক'ত যাই আছোঁ অলপ পিছত গাড়ী চাওক কি আনতাটো মাজে মাজে একেলগ আমি চাৰিজনে যাই আছোঁ আমাৰ মিছনলৈকে তাক গাড়ী একো নাই ৰাতি না দিকো একো নাইছোঁ ন কিবা সেই গাছ চাৰিওফালে জংঘল গাড়ী চাওক হ্যাঁ গাইস গোটা সেগুন গাছিলা শাল গাছ থাকো গাইস চাওক একো নাই আমি গোটা বিলে আনকে যাই আছোঁ গাইস আই থাকোঁতে পাই গ'ল এটা বিষ্ণু মন্দিৰ কিন্তু আমাৰ মিছনত পোৱা নাই বিষ্ণু মন্দিৰ পাই গ'লো কিন্তু আমি মিছন পোৱা নাই গাইস বিষ্ণু মন্দিৰ তিনিটা গেটৰ ভিতৰে নোসোমাওঁ আৰু গাইস বহুত ভিতৰত ওলাইছে গাছ আৰু এনেকৈ আছে চাইকেল আছে এফালে আমি জেগা লাগে যাব লাগে আৰু কৰিব লাগে তো গাইছ আহি আমি পাই গ'লোঁ কপিলি নদী এইটো চাওক কপিলি নদী এখন চাওক এইটো চাইনবোৰ্ড আছিলে আমি ভিডিঅ'ৰ পাই গ'লোঁ কপিলি নদী কিন্তু আমাৰ মিছন পোৱা নাই গাড়ী আজি কি হয় ঠিক নাই আজি ক'ত পত্তাও ঠিক নাই কপিলি পাই গ'লোঁ কিন্তু আমাৰ মিছন পোৱা নাই কালিৰ পৰা আমি যাইছিলোঁ হোটেল ৰাতি আমি গাইছ ভিডিঅ' নকৰালোঁ হোটেলত থাকি গ'লোঁ এতিয়া আমি যে চাইছোঁ মিছনলৈকে আমাৰ আৰু আমি যাই থাকোঁতে লগ পালোঁ আমাৰ লগৰ কেইটামান আৰু ক'ৰ পৰা আহিছে সিহঁতৰ ভিডিঅ' চিডিঅ' বনাবলৈ এতিয়া চাই দিয়ক আমাৰ সিহঁতৰ লগ পালোঁ আহিছে সিহঁতৰ ক'ৰ পৰা আহিছে ভাই আমাৰ ঘৰ ইয়াতে কৰনি বোলে ওচৰতে থাকে ডিমৌ ডিমু নগাঁও ডিমৌ নগৰ ডিমু বেবেজীয়া অ' ডিমু অ'কে এইটো চলাই আছে তোমালোকৰ এয়া আছে এছটিভি বিকাশ ব্লগ বুলি আছে আৰু মোৰ ব্লগাৰ কাশ্যপ বুলি আছে চাব গাইছ এতিয়া আমি একেলগে গোটেইবোৰ মিছনলৈকে যাম আমাৰ তাৰে পিছত চাই থাকক এতিয়া একদম আমি হৈ গ'লোঁ মহামৃত্যুঞ্জয় তাৰ এইফালে যাব লাগিব মহামৃত্যুঞ্জয় মন্দিৰ চাই থাকক আপোনালোকে এইফালে আমি যাই আছোঁ সকলোৱে যাই চাগত আমি যাই আছোঁ ৰাস্তাটো গাড়ী চলাত ঠিক নহয় ৰাস্তাটো মই বেয়া বুলি কৈছিলোঁ ৰাস্তাটো ফানে আছে গুলিৰ মতন দৌৰে আছে গাড়ী আচ্ছা আগত কিমান বাট দূৰ আছে 5 কিলোমিটাৰ খাবলৈ গৈছে ইয়াৰ পৰা ধেমালি নহয় 5 কিলোমিটাৰ আহিছে যাই আছোঁ গাইছ ঐ অলপ দেখিছোঁ আৰু এই এফালে কিন্তু মোবাইল টিপি নাপাওঁ দেখিছে না গাইছ অলপমান ঐ দেখিছোঁ তো গাইছ ফাইনেলি আহি পেলাই আমি নগাঁও মৃত্যুঞ্জয় মন্দিৰ এয়া চাওঁ আমাৰ আগফালে মৃত্যুঞ্জয় মন্দিৰ যাম চাইকেল পাৰ্কিং কৰি দিওঁ আৰু যাওঁ ভিতৰৰ পৰা দৰ্শন কৰি যাওঁ নহয় ঘৰলৈ চাই থাকক লাষ্টলৈকে এই চাওঁ গাইছ বহুত কষ্ট কৰিছোঁ আজিতো নগাঁও আৰু বহুতে কৈছে যে তুমি নগ'লে চাইকেল মাৰি আহিব নোৱাৰা সেই উদ্দেশ্যতে মই বহুতকে দেখাই দিছোঁ যে মই চাইকেল মাৰিব পাৰিম নকলে হাউজা জোষ্ট আমি এইফালে মৃত্যুঞ্জয় মন্দিৰ গাড়ী সকলোকে কৈ দিয়া কেনেকুৱা লাগিছে আমিতো বাৰু ইয়াৰে লোকেল ল'ৰাই হয় আৰু এহেঁত আহিছে ইমান দূৰৰ পৰা চাইকেল মাৰি আহিছে আপোনালোকে ছাপোৰ্ট কৰক যাতে আৰু আগুৱাই যাব পাৰে এতিয়াতো 500 মান হৈছে ছাবস্ক্ৰাইবাৰ আৰু আগুৱাই যাবলৈ যাতে 1K হওক তেনেকৈ মিলিয়ন চুব পাৰে বা 100K হ'ব পাৰে আগুৱাই মানে ছাপোৰ্ট কৰক আৰু আপোনালোকে ছাপোৰ্ট কৰিলেহে হ'ব চাই থাকক দেখাইছোঁ গাইছোঁ দিব আপোনালোকে পাকাত এই পাকাত ভৰি দিব পৰা গাইছে এনেকৈ এটা গৰম আৰু ভিতৰত যাই আছোঁ আমি অকলোৱে চাই থাকক গাইছ এতিয়া সেৱা এটা লৈ লওঁ ভৰি যাই আছোঁ ভিতৰলৈকে আমি গোটাবোৰত হেও দেখা কি হৈছে হে কিবা হৈছে নেকি ভৰিখনত দুধটো অলপ বেছিকৈ ৰাখিছে নেকি অলপ পাকাখনত ঠাচটোচ গাইছ দে কিবা কৰি ভগৱানে আমাক আনছি আৰু কিবা হয় দেখা আনছি আৰু আমাক গাইছ উঠিছোঁ আৰু ইয়াতে পৰা অ' গাইছ পুচি অ' মুলি লৈ একো মাৰি দিওঁ গাইছ
হয় গাইছ জুমফালে দেখোন সম্বলা মানুহ গাইছ মানুহ চাওক গাইছ মানুহ চাওক এণ্টাৰ কৰিলোঁ গাইছ এইফালৰ ভিতৰত বোলে ভিডিঅ' কেমেৰা এলাও নাই সেইবাবে আমি ইয়াৰ পৰা কৰিছোঁ বোলে কেমেৰা এলাও নাই যোৱা এইফালে যোৱা আমি ভিতৰৰ পৰা এলাও নাই বোলে আমি কৰি আহি গ'লো বাহিৰলৈকে এতিয়া ইয়াতে কি পাতি আছোঁ ভাইয়াত বুঢ়া মেল পাতি আছোঁ বুঢ়া মেল অলপ বহি লওঁ তাৰপিছত যাম ঘৰলৈকে বাজিল কেইটা টাইম এতিয়া আমি মন্দিৰৰ পৰা দৰ্শন চৰ্শন কৰি আহি গ'লোঁ আৰু ইয়াতে দেখোন কাষত হেলিপেড গাইছ ইয়াতে মৃত্যুঞ্জয় মন্দিৰ হেলিপেড বনাই দিছে গাইছ মানে হেলিকপ্টাৰ লৈ আহিম দে পান্তা ৰাতি প্লাষ্টিকৰ এখন এফালে হেলিপেড আমাৰ আচ্ছা দুটাকে হেলিপেড সেইফালে এটা হেলিপেড আছে আৰু এফালে এটা হেলিপেড আছে আৰু এই তিনিজনে ভিডিঅ' বনাই আছে চাওক গাইছ আৰু আমাৰ যিটো বাই আৰু দিব্য বাই আজি কেনে হ'ব কি টিকু পলচি ৰাতি পলচি সি গাইছ নলে আৰু উপায় নাই কি কৰিব দে আৰু আমি বৰ আৰু চাওক গাইছ মানুহ চাওক না গাইছ এতিয়া আমি বহুত ভালতে আহিলোঁ মানি নাছিল এতিয়া চাওক গাইছ কিমান আছে চাই থাকক লাষ্ট আৰু ভিডিঅ'টো কি কৰোঁ চাই থাকক গাইছ তো গাইছ এতিয়া আমি ওপৰত যাবলৈ ওলালোঁ চাইকেললৈকে পূৰা ৰেডি কৰিলোঁ এতিয়া চবেই যাম আৰু ফটো অলপ লাষ্ট এণ্ডিং আৰু ফটো যাবলৈ ৰেডি গাইছ চাই থাকক তো ফটো এতিয়া কিমান বাই বাই গাইছ চাই থাকক এতিয়া লাষ্ট যাওঁ আৰু আছো বাই কেনে লাগিল লগ নাপাম আৰু ভাল লাগিলে কেনে লাগিল লগ পাম আৰু মজা লাগিল না যে এইফালে বহুত ভাল লাগিল কেনে লাগিল বাই কেনে লাগিল আজি मजा ना नेक्स्ट लेवल मिलूंगा नेक्स्ट साथ में हाँ सब्सक्राइब करना और बेल आइकन दबाना लाइक भी करना सब तो इसके लिए बहुत अच्छा होगा हाँ এতিয়া চাও লাষ্টৰ লৈকে তো গাইস আজিলৈ ভিডিঅ'টো শান্তি আছিল কিন্তু বহুত শান্তি কষ্ট কৰি আমি চাইকেল লৈ মৃত্যুঞ্জয় মন্দিৰ চালোঁ আৰু মনটোৱে আশা পূৰণ হ'ল চাইকেল লৈ আহা জিতু ভাই ভাল লাগে একদম অধিক বাবা কেনে লাগছি মজা লাগছে ফুল অন জোৰ নেক্সট লেভেল সকলোৱে বাই বাই আৰু নেক্সট সাইডত লগ পাম আৰু এতিয়া মই ভিডিঅ' লগ পাম क्या लेवल नेक्स्ट लेवल जय हो बढ़िया लगता है गाइस नेक्स्ट लेवल डिफू जाऊंगा सबका सब टीम मिलके और ये भी जाएगा डिफू और ये भी सबका सब डिफू जाएगा नेक्स्ट लेवल हम लोग डिफू जाएंगे और एंजॉय करेंगे दिन के बाद माने थोड़े महीने के बाद हम लोग जाएंगे डिफू और एक साथ जाएंगे अच्छा लगेगा तो असली बाय बाय टाटा আৰু গাইস আজি ভিডিঅ'টো শান্তি লৈছিল এতিয়া বাই বাই যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট সাবস্ক্ৰাইব কৰিব নাপাবা আৰু গাইস শ্বেয়াৰ কৰি দিব গাইস বহুত কষ্ট কৰি আহিছোঁ এতিয়া ভিডিঅ'টো বাই শান্তি সামৰিব পাৰিব বাই বাই